Hello friends and welcome to my YouTube channel. আজি এটা নতুন ব্লগৰ সৈতে আপোনালোকক মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে মোৰ ব্লগবোৰ চাই ভাল পাইছে। যদি ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো গছকি দিব। মই নাজানো কেনেকৈ গছকে। अबे साले আজিৰ ব্লগটোত আজিৰ দিনটোত মই কি কৰোঁ সকলোবোৰ দেখুৱাই যাম। মই ৰাতিপুৱা সোনকালে উঠি মই চাইকেল চলাবলৈ গ'লোঁ। চাইকেল চলাই আহি এতিয়া মই কলেজ যাম। মোৰ 9টাৰ পৰা কলেজ আছে। কলেজত গৈ দেখুৱাম কি কৰোঁ। আজি প্ৰথম ক্লাছ প্ৰেক্টিকেল আছে। প্ৰেক্টিকেল 12টালৈকে হ'ব। তাৰপিছত পিছৰ ক্লাছটো আছে। ক্লাছটো চাই লওঁ কোনে নকওঁ। এখন চাইকেল মোৰ ভাগত। তেতিয়ালৈকে মোৰ ইণ্ট্ৰ'টো চাই লওক। নিয়াইকামাক ইণ্ট্ৰ'টো লগাই দিয়া। মোৰ ওলাই হৈ গ'ল, এতিয়া যাবলৈ ওলাইছোঁ। এয়া যামলা কিবা এটা হ'ল। বৰ্তা কি হ'ল? অঁ কলেজত গৈ লগ পাইছোঁ বোলো। গৰু যুদ্ধ লাগি থাকা। কৈলা তিন নম্বৰ ৰচি আছে। ৰূপান্তৰ প্ৰজেক্ট কি আছে? প্ৰজেক্ট ৰূপান্তৰ। এখন আমাৰ ঢলা শদিয়া। ঢলা শদিয়া এইটা সুইমিং পুল। তিনিআলি itu Maruti Suzuki dealer. ৰাস্তাটোৰ কথা নকওঁগে আৰু মই যে ৰাতি বৰষুণ দিছিলে, অলপতো ভালেই পাইছে বাৰু, নহ'লে এইফালে যোৱালে আমাৰ বগা হৈ যাব। অইল টাউনৰ ৰাস্তা এটা পুখুৰী এইবোৰ চব। लोकल बिस्तर हम मालूम है तेरे बाप को मत सिखा चल।
যাম এদিন দেখাম। এখন ITI কলেজৰ বৰ্ড। বেছি দূৰ নাই আৰু ITI কলেজলৈ। এতিয়া ৰাইড ল'ব লাগিব আমাৰ। এই আমাৰ দাইহঁতি ইয়াতে ৰখি আছে। এইফালে ৰাইড লৈ এতিয়া লেফ্ট ল'ব লাগিব। এইফালে গৈ পিনি ৰাইডত সোমাই দিলে আমাৰ এখন পাই যায় আমাৰ কলেজ। এইখন ITI কলেজ। এইখনেই এইখন নহয়। ঘূৰাই দিয়া চামল নে পালোহি এতিয়া। সেইটো ৰিচিভ কৰিব হাই কৰি দিয়া। আহিলে এতিয়া জব কৰিম। পুৰা লাগি আছে পুৰা। गुनीन चावल चावल गजब बेइज्जती है। মেটেৰিয়েলছ ডিল কৰিছে। এক ঝলক দেখাই দিছোঁ আপোনালোকক। আমাৰ ইয়াত চামল এয়া গুণিন ছাৰ। মোৰ সিফালে বেকা কৰি দিছে। এইটো আমি 10 টকাতে কিনি আনিছোঁ দেই। কলেজৰ পৰা নিদিছোঁ। কলেজত পানীৰ ব্যৱস্থা নাই। আমি ঘৰৰ পৰা এক বাল্টিং লৈ আহোঁ। ধোঁৱা ওলালে বুলি ক'লে গম পাবাই আৰু পানী। এতিয়া হ'ল হৈ গ'ল ধুনীয়া। আমাৰ ছুটি হ'ল এতিয়া ঘৰলৈ গৈ আছোঁ। তাৰপিছত মোবাইল চোবাইল উলিয়াবলৈ নিদিলে আৰু কি ক'ব। হ'লেও কৰিলোঁ অলপ লুকুৱাই মেলি। पढ़ाई लिखाई में ध्यान लगाओ, IAS बनो और देश को বাকী দুটা নাহিলে আমাৰ লগৰ আজি ক্লাছ কৰিবলৈ। তিনিটা নাহিলে, দুটা নহয়। বেয়া ফ্ৰেণ্ডছ আমি আহি পাই গ'লোঁ এতিয়া। মা আগফালে বহি আছে। অথনি কলেজৰ পৰা আহি মেলি লগৰকেইটা আহিছিলে লগতে। তেহেঁতৰ লগতে অলপ দেৰি কথা পাতিলোঁ আৰু কথা পাতি মেলি তেহেঁতি গ'ল। তেহেঁতি যাব পৰা নাছিলে, বৰষুণ দি আছিলে কাৰণে, বহুত ডাঙৰ বৰষুণ দিছিলে, সেইকাৰণে তেহেঁতি যাব পৰা নাছিলে। তাৰপিছত বৰষুণ যেতিয়া আহিলে তেহেঁতি গ'ল। তেহেঁতি যোৱাৰ পিছত মই গা চা ধুই ভাত চাত খাই এতিয়া আহি বহি আছোঁ। বৰষুণ দিও আছে এতিয়াও, ব্ৰাইটনেছটো বাঢ়ি গৈছে বাৰু, বাদ দিয়ক। বৰষুণ দি আছে এতিয়া। আজি কলেজৰ পৰা মই সোনকালে আহিলোঁ। এটা ক্লাছ মানে প্ৰথম ক্লাছটো কৰিলোঁ, তাৰ পিছৰ ক্লাছটো নকৰিলোঁ। সেইকাৰণে আজি সোনকালে 12টা বজাতে গুচি আহিলোঁ। নৰ্মেলি আমাৰ ছুটি দিয়ে 2:30 মানত ছুটি দিয়ে। আনকালে মই কলেজৰ পৰা আহি মেলি ফ্ৰেছ হৈ মেলি ভাত চাত খাই অলপ শুওঁ। আজি খোৱা নাই, ভিডিঅ'টোকে বনাবলৈ ওলাই যাম বুলি ভাবিছিলোঁ চাইকেল লৈ পিনি। ক'তনো যাব পাৰিব, বৰষুণ গোটেই।
ওলাই যোৱাটো অসম্ভৱ। আৰু আজি মোৰ পাৰ্চেল এটা আহিলে, দেখাওঁ বোলক আপোনালোকক পাৰ্চেলটো। সেইটোৱে মোৰ অকণমানি ৰুম, মোৰ ভাগৰ কাৰণ মোৰ পঢ়া টেবুল। আৰু এইটো মোৰ পাৰ্চেলটো, এইটো তো আনবক্সিং কৰা যাওক। এইটো টাইপত হয়, আনবক্সিং কৰা যাওক। এইডাল টাইপত মই আগতে খুলি চালোঁ বাৰু, আপোনালোকক দেখাই দিছোঁ। এইডাল ইয়াত ফোনটো লগাই ব্লগ বনাম আৰু পূৰা। এইটো ষ্টেণ্ডো হয়, এনেকৈ ষ্টেণ্ডো হয় পূৰা। আৰু বহুত সুবিধা দিছে এইটো। এইটো টানি পিনি চেলফি ষ্টিকো বনাব পাৰিব আপুনি। এডাল এনেকৈ চেলফি ষ্টিকো কাম কৰে। এইটো ৰিমটৰ লেখীয়া কাম কৰে। ইয়াত টেপি লৈ পিনি আপুনি ৱাইফাই ব্লুটুথ কানেক্ট কৰি ইয়াত টেপি পিনি শ্বুট কৰিব পাৰে ফটো, ভিডিঅ' চিডিঅ'। আপুনি মোবাইলত টিভি নাথাকিলেও হ'ব। এইডালেই আজিৰ পৰা এইডালতে আৰু ফাৰ্ষ্ট ব্লগ যোনে ষ্টাৰ্ট কৰে এডাল ভাল ইউজ কৰিব পাৰে আপোনালোকে। প্ৰাইচটো 290 পৰিছে মোৰ ভাগৰ। আৰু মই যোনটো ফোনত ব্লগ শ্বুট কৰোঁ, তো এইটো Note 11S, ইনফিনিক্স Note 11S। ভালেই, কেমেৰা ইমান বেয়া নহয় বাৰু। আৰু এইটো মোৰ বা ভাগৰ হয়, মোৰ ৰুমতে থাকে, মোৰ বিচনাতে। আজিনো কি ব্লগ দেখাম, বৰষুণে দিগদাৰ দিলে। তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যিহেতু বাহিৰলৈতো যাব নোৱাৰোঁ, আপোনালোকক বাহিৰৰ দৃশ্য দেখাবলৈ বতৰে সুবিধা নিদিলে। আৰু এইডাল যদি কোনোবাই অৰ্ডাৰ দিব বিচাৰে তেন্তে মোক কমেণ্টত জনাব। মই নেক্সট ভিডিঅ'ত এইডালৰ লিংকটো শ্বেয়াৰ কৰি দিম। তেন্তে নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই।